নাম হৈছে মিষ্টাৰ ৰাজা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে পাংগা ন ল বা। আলোকেশ মাৰেলি মই বাঁধে কৰিব ন ইমলাই হৃদয় ৰেলি মই বিতাও লাজি। আৰু গাইছ মানে কি ভিডিঅ'টো আৰম্ভণি আগতে আজি কথা এটা কৈছোঁ, মোৰ ইনষ্টাগ্ৰামত তোমালোকে ফ'ল' নকৰা। এয়া দেখা পাইছা ইনষ্টাগ্ৰামৰ প্ৰফাইল, গৈ ফ'ল' কৰি দিবা। ডিছক্ৰিপশ্যনটো লিংকটো আছে, দুটা ইনষ্টাগ্ৰাম আছে, দুইটাতে ফ'ল' কৰি দিবা। তাতো ভিডিঅ' বনাই থাকোঁ কেতিয়াবা কেতিয়াবা, ফ'ল' কৰি দিবা। ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিষ্টাৰ ৰাজাৰ বিষয়ে এটা বেয়াকৈ ভিডিঅ' বনাইছিলোঁ, তো মই এনেকৈ বনাব নালাগিছিল আচলতে। তো মই তাৰ কাৰণে মোৰ গাত ভুল আছে বুলি মই ভাবিছোঁ, সেইটো কাৰণে মোক ক্ষমা কৰি দিয়ে যেন আপোনালোকে। নাম হৈছে মিষ্টাৰ ৰাজা। নামটোতো আপোনালোকে সকলোৱে শুনিছেই, আৰু তাৰে হয় অলপমান কথা পাতিবলৈ গৈ আছোঁ। আৰু মানে কি টাইটেল আৰু থাম্বনেইল দেখিটো গম পাই গৈছে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে। মানে আজি মিষ্টাৰ ৰাজাৰ সকলো ৰহস্য ফাদিল কৰিম। সকলোৱে ভাবিছিলে মিষ্টাৰ ৰাজা বহুত ভাল, মোৰ কাৰণে বাল। এলেক্স ৰ'ষ্টাৰ বয় বুলি এটা ল'ৰা এটা আছে, তাৰো এটা চেনেল আছে, সিও ৰ'ষ্ট ভিডিঅ' বনায়। মানে সি মিষ্টাৰ ৰাজাৰ ওপৰত এটা ৰ'ষ্ট ভিডিঅ' বনাইছিলে। সেই ৰ'ষ্ট ভিডিঅ'টো বনোৱা হৈ কিনি মানে অলপমান কিবা বেয়াকৈ কৈ দিছিল নেকি ল'ৰাটোৱে, সেইটো কাৰণে মিষ্টাৰ ৰাজাই তাক ফোন কৰিছিলে। আৰু ফোন কৰোঁতে মানে সি বোলে ফোনটো ৰিচিভ কৰিব পৰা নাছিলে, সি নাছিলে, তাৰ হাতত ফোনটো নাছিল। ৰিচিভ নকৰাৰ কাৰণে মিষ্টাৰ ৰাজাই তাৰ ঘৰত গৈ মানে বহুত বেয়া ব্যৱহাৰ কৰিছে। কিন্তু মিষ্টাৰ ৰাজাই ভিডিঅ' এটা বনাইছিলে, তাৰ ওপৰত ভিডিঅ' এটা বনাইছিলে। নেক্সট ভিডিঅ'টোত কৈছিলে যে সি সিহঁতৰ ঘৰলৈ সিহঁতৰ ঘৰত গৈছিলে, সিহঁতৰ ঘৰত বোলে বহুত বেয়া ব্যৱহাৰ কৰিছে, তাক বোলে মাৰি পেলাব বিচাৰিছিলে। এইবিলাক একেবাৰে মিছা কথা, কাৰণ সকলো আছে, শুনাই আছোঁ। আচলতে মই এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ, নেভাবিলোঁ যে ভিডিঅ'টো যে বেলেগ হৈ যাব বুলি। তাৰপিছত মিষ্টাৰ ৰাজাই পালে ভিডিঅ'টো, আৰু লগতে পাই মোলৈ ফোন কৰিলে। আচলতে মই ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ, মোৰ ওচৰত ফোনটো নাছিলে, সেইটো কাৰণে। আপোনালোকে হয়তো ভাবিব পাৰে এই ঘটনাটো 2 মাহৰ আগৰ ঘটনা, 2-3 মাহৰ আগৰ ঘটনাটো মানে এতিয়া কিয় মই ক'বলৈ গৈ আছোঁ। কাৰণ তেতিয়া সকলোৱে গম পোৱা নাছিলে যে মিষ্টাৰ ৰাজা মানে মিষ্টাৰ খাজা কেনেকুৱা আছিল। নাজানি কিবা এটা ভুল কৰিলোঁ, তো মোক ক্ষমা কৰি দিয়ক, সেইখিনিলৈকে ঠিকেই আছিলে। তাৰপিছত সিহঁতৰ এটা গেং আহিছিলে, আৰু গেংটো আহি আমাৰ দেউতা অলপ গাটো অসুখ আছিলে, বিচনাৰ পৰা উঠি আহিব পৰা। মিষ্টাৰ ৰাজাই লগত গেং লৈ কিনি ল'ৰাটোৰ ঘৰত গৈ বহুত মানে বেয়া ব্যৱহাৰ কৰিছে। ল'ৰাটোৰ মাক দেউতাকক বহুত বেয়াকৈ কৈছে। মানে ভিডিঅ'টো ল'ৰাটোৱে বনাইছিলে, ভিডিঅ'টো বনোৱাৰ পিছতো ল'ৰাটোৱে ক্ষমা খুজিছে যে মই ভুল হৈ গ'ল, ভিডিঅ'টো মই একো নভবা চিন্তিকে বনালোঁ, মোক ক্ষমা কৰি দিয়ক। তাৰ পিছতো বোলে ল'ৰাটোৰ মাকক এনেকুৱা বেয়া কথা কৈছে, বাপেকক এনেকুৱা বেয়া কথা কৈছে। মানে কি ক'ম, মানে ৰেকৰ্ডিং আছে, ৰেকৰ্ডিং চব শুনাই আছোঁ। তোমালোকে কেমেৰা আগতেতো কথা কৈছিলা ন? তোমালোকক মানে প্লানিং আছিল নে কি ফেমিলি? পুলিচৰ আগত প্লানিং আছিল, কথা কোৱা অৰ্ডাৰ আছে। কি কৰিবা? মানে মিষ্টাৰ ৰাজাও এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। মানে এতিয়া ক'বলৈ বহুতখিনি কথা আছে ক'বলৈ। তাৰ এটা চেনেল আপোনালোকে নিজে গম পায়, মিষ্টাৰ ৰাজাৰ দুটা চেনেল, এটা হৈছে মিষ্টাৰ ৰাজা বুলি আছে, আৰু এটা আছে মিষ্টাৰ ৰাজা ব্লগ বুলি। মিষ্টাৰ ৰাজাৰ যোনটো মেইন চেনেল যে উৰি গৈছে, মোৰ প্ৰথমে বেয়া লাগিছিল। কষ্টৰ চেনেল 7 লাখ নে কিমান ছাবস্ক্ৰাইবাৰ আছে, উৰি গৈছে। উৰি যোৱা নাই, মানে ষ্ট্ৰাইক আহিছে। উৰি গ'লে বেছি ভাল পাওঁ এতিয়া, কাৰণ সি এটা অভদ্ৰ। আৰু সি মিষ্টাৰ ৰাজাক যদি কোনোবাই ফোন কৰে যে মই এনেকুৱা ভিডিঅ'টো আপুনি পাৰিলে ডিলিট কৰি দিব, ৰিকুৱেষ্ট কৰে ডিলিট কৰি দিব, তাক 10,000 টকা লাগে, তেতিয়াই সি বোলে ভিডিঅ' ডিলিট কৰিব। চালা চোৰা বাচ্চা। মিষ্টাৰ ৰাজা নিচিনা এটা ডাঙৰ ইউটিউবাৰ, এতিয়া ক'ব গ'লে ডাঙৰ ইউটিউবাৰ হয়নে, ডাঙৰ ইউটিউবাৰ। আৰু মানে কি কথাটো হৈছে কি, এতিয়া সি যদি এনেকুৱা মানে গোটেই ইউটিউব প্লেটফৰ্মটোক লৈ ন, ই একেবাৰে বিজনেছ বনাই পেলাইছে। মানে যোনটো ইউটিউবত যোনখিনি কামানি কৰি আছে, গোটেইটো মানে কামানি কৰাটো কথা নহয়, চবেই কামানি কৰি আছে। ইউটিউবৰ নামত বিজনেছ কৰি পেলাইছ তই, গম পাইছ নাই? এইটো অলপ চেঞ্জ কৰিবি, আৰু তোৰ মুখখন অলপ ভাল কৰিবি। তই মানুহক ৰেচপেক্ট কৰিব নাজানো, অভদ্ৰ চালা। ভিডিঅ' বনাব, যদি ভিডিঅ' নবনাও ন, চেনেলটো উৰি গৈছে নহয়, তই ডিলিট কৰি দে। তই ন ইউটিউবত ভিডিঅ' বনোৱাৰ তোৰ অকাত নাই এতিয়া। এনেই ছাবস্ক্ৰাইবাৰ সোপা লৈ মিছা কথা কৈ ছাবস্ক্ৰাইবাৰ সোপা লৈ কিনি তোৰ একো নাই, তোৰ মাথাত একো নাই। মানুহক কথা ক'বলৈ শিকিবি অলপ, গম পাইছ? মানুহক অলপ কথা ক'ব শিকিবি, কেলা ভিডিঅ' বনাবলৈ আহ। আৰু সি সেইবুলি কোৱাৰ পিছতো মোৰ দেউতাক সি এইবুলি কৈছে, আপুনি এজন দহৰা, আপোনাৰ সন্তান জন্ম দিব পৰা ক্ষমতাও নাই। আপুনি পৃথিৱীত এনেই জীয়াই আছে। কি কলি?
আপুনি এজন জহৰা, সেইকাৰণে নকওঁ আৰু তই এটা জহৰা, গম পাইছ? কিন্তু বাপেৰ বয়সৰ মানুহ এটা কেলা জহৰা বুলি কৈতো লাজ লগা নাই চালা জহৰা পোৱালি মানে কথা হৈছে কি এতিয়া মানে তই ভিডিঅ' বনালে ভাল আৰু আমি ভিডিঅ' বনালে কি ভাল চালা চুদুৰ ভাই তই যদি ভিডিঅ' বনাব পাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি কি নোৱাৰোঁ আমিতো তইতো ভিডিঅ'টো ধেমালিৰ কাৰণে বনাইছোঁ আমিতো ধেমালিৰ কাৰণে বনাইছোঁ না তই আমি যেনেকৈ ধেমালিৰ কাৰণে ভিডিঅ'টো লওঁ তোৰ ভিডিঅ'টো চাওঁ ধেমালিৰ কাৰণে বনাইছে বুলি ভিডিঅ'টো চাওঁ তইও আমাৰ ভিডিঅ'টো ধেমালি হিচাপে ল'ব লাগিছিল ঠিক আছে আৰু কথা এটা হৈছে কি ভিডিঅ' বনাইছিলে ল'ৰাটোৱে তই ল'ৰাটোক নকলি কেলৈ ল'ৰাটোক তই এটা একচৰ মাৰি দিয়া হ'লে কথা নাছিল তই মাক বাপেকক ইমান বেয়াকৈ কৈছ কি কাৰণে নিজৰ চালা লোকৰ মাকক সন্মান দিব নাজানো তই নিজৰ মাকক কি বালৰ সন্মান দিবি তই গাইছ আজি ভিডিঅ'টো ইমানে আছিলে ইয়াক ধুবলৈ আৰু কি আছে মানে অভদ্ৰ মানুহৰ লগত ইমান কথা পাতি লাভ নাইকিয়া তই যিখিনি ক'ব লগা আছিলে কৈ দিলোঁ যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি যাব ইয়াৰ পিছত মানে আৰু ভিডিঅ' বনাব নাপাবও পাৰোঁ কাৰণ মিষ্টাৰ ৰাজাই ভিডিঅ' চালে কেছো দি দিব পাৰে দিলেও দি দিবি উপায় নাই সঁচা কথা ক'ব আমি ভয় নকৰোঁ তোৰ নিচিনা অভদ্ৰ নহয় তই নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই Maya, Bombay, Jane.